সম্পাদিকা শ্ৰীমতী দীপ্তি আইগৰাকীয়ে ফুলাম ৰাখি দি আদৰণি জনাব। সম্বৰ্ধনা জনাব। এখেতে হ'ল ধন ভৱানী ধন এটাও ৰুণু আয়ে সম্বৰ্ধনা জনাব। নমস্কাৰ নমস্কাৰ আপোনাক সম্বৰ্ধনা জনোৱাৰ সুবিধা লাভ কৰি আমি গৌৰৱান্বিত হৈছোঁ। অসমৰ ৰাজধানী চহৰ গুৱাহাটী আমি সেৱা মণ্ডলৰ ৰাজহুৱাৰ যিটো আমাৰ হোল্ডিং নম্বৰটো আছে মোক এখন এপ্লিকেশ্যন কৰিব। সেই এপ্লিকেশ্যনৰ সহায়তে আমি হোল্ডিং নম্বৰ দিয়াটোৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম। কাৰণ হোল্ডিং নম্বৰ লাগিলে যাৱতীয় ডকুমেণ্টছ লাগে, নম্বৰটো নাই। আৰু ইয়াতে প্ৰায় আমি 22 বছৰ বা 27 বছৰ থাকোঁ বুলি ক'লে হ'ল। আৰু এই ৰাস্তাটো আমাৰ গভৰ্ণমেণ্টৰ পৰা পইচা অহা কথা আছে, চাগে নৱেম্বৰ ডিচেম্বৰ আহিব লাগে। আমি মই ৰাস্তাটো সোমাই দিম আৰু সোমাই দিয়াৰ লগে লগে কামো নিৰ্বাচনতো আহিছিলে ইয়াতে একদম শেষলৈকে গৈছোঁ। খালি পানী উঠাটো নাজানো, কাৰণ পিছফালে ভৰলো আগফালে হেৰি আছে আৰু ক'ব নোৱাৰোঁ। ৰাস্তাটো যেন অস্ফুৰণ হয় সেইটো ঠিক আছে। লাইটৰ ব্যৱস্থাটো ইয়াতে কৰিব লাগিব। আকৌ ইয়াৰ লগত যে নামঘৰৰ লাইটৰ ব্যৱস্থা কিবা কৰিব লাগে আমি